হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই প্ৰাঞ্জল টেক ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অসম বুৰঞ্জী 2 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি। বন্ধুসকল সময় প্ৰতি লক্ষ্য ৰাখি বলক আজি আমি ভিডিঅ' পিনে আগবাঢ়োঁ। আজি কুৱেশ্যন হৈছে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? ক 1896 চনত, খ 1875 চনত, গ 1892 চনত, ঘ 1895 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1896 চনত। নেক্সট কুৱেশ্যন কিমান চনত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? 1896 চনত, 1899 চনত, 1880 চনত, 1885 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1889 চনত। নেক্সট কুৱেশ্যন বিখ্যাত কাৰেং ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ক প্ৰতাপ সিংহ, খ ৰুদ্ৰসিংহ, ঘ কমলেশ্বৰ সিংহ, ঘ ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহই। নেক্সট কুৱেশ্যন কিমান চনত মানসকলে প্ৰথমবাৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ক 1820 চনত, খ 1818 চনত, গ 1817 চনত, ঘ 1819 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1817 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে? ক চুকাম্ফা, খ চুহুংমুং, গ চুচেনফা, ঘ চুটিনফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক খোৱা ৰজা বুলি কোৱা হয়? ক চুকাম্ফা, খ চুচেনফা, গ চুহুংমুং, ঘ চুটিনফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাম্ফা। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰতাপ সিংহৰ উপাধি গ্ৰহণ কৰিছিল? ক চুহুংমুং, খ চুচেনফা, গ চুকাম্ফা, ঘ চুটিনফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুচেনফা। নেক্সট কুৱেশ্যন অসম বুৰঞ্জী কোনজন ৰজাক ভগা ৰজা বুলি জনা যায়? ক চুৱাৰামফা, খ চুচেনফা, গ চুখ্ৰামফা, ঘ চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুৱাৰামফা। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক গুৱাহাটী, খ নগাঁও, গ তেজপুৰ, ঘ যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোন প্ৰথমে কামাখ্যা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰিছিল? ক নৰকাসু, খ মহাৰাজ নৰনাৰায়ণ, গ কুমাৰ ভাস্কৰ বৰ্মন, ঘ লাচিত বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ক মহাবীৰ চিলাৰা, খ পিয়লি ফুকন, গ তৰুণৰাম ফুকন, ঘ মণিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পিয়লি ফুকন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন কোন? ক মণিৰাম দেৱান, খ তৰুণৰাম ফুকন, গ কুশল কোঁৱৰ, ঘ পিয়লি ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুশল কোঁৱৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? ক 1947 চনত, 1979 চনত, 1960 চনত, 1985 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1947 চনত। অসম আন্দোলন আৰম্ভ হৈছিল অসম অসমীয়া ভাষা আন্দোলন, অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল এইকেইটা চনত। নেক্সট কুৱেশ্যন অসমৰ মন্ত্ৰী পৰিষদৰ সদস্যসভা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? শ্ৰীমতী ইন্দিৰা গান্ধী, শ্ৰীমতী অজন্তা নেওগ, শ্ৰীমতী ছোনিয়া গান্ধী, শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ প্ৰাচীন কামৰূপ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰ ৰজাই বিয়া কৰাইছিল? ৰেণুকা দেৱী বৰকাকতি, অমৃতপ্ৰভা, ঊষা মূলাগাভৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমৃতপ্ৰভা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল চকৰিফেটি বুৰঞ্জীৰ ৰচক কোন? উত্তৰ নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন? উত্তৰ চন্দ্ৰকান্ত সিংহ।
নেক্সট কুৱেশ্যন জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেউ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 চনত নেক্সট কুৱেশ্যন বান ৰজাৰ ৰাজধানী যোৰহাট তেজপুৰ গুৱাহাটী শোণিতপুৰ এইটো কুৱেশ্যন আপোনালোকক দিয়া হ'ল ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল ধন্যবাদ